Hello everyone, কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত আহিলো বহুত দিন মোৰ ব্লগ দিয়া হোৱা নাই অলপ ব্যস্ততাৰ কাৰণে আৰু অলৰেডি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে আজি মোৰ ব্লগটো কিহৰ ওপৰত হ'ব গৈ আছে হয় মই একদম ইজি এণ্ড কুইক সিম্পল এটা কেকৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেকটো সবেই বনাব জানে ইজি হয় কেকৰ ৰেচিপি তথাপিতো মই কেনেকৈ বনাওঁ সেয়া মই আপোনালোকক দেখাইছোঁ তাৰ আৰু মই আজি দুটা কেক বনাম হাফ কেজি সাইজৰ এটা ফ্ৰষ্টিং কৰা আৰু নকৰা আৰু হেয়া কেক মই ভণ্টিলৈ লৈ যাম একচুৱেলি আমি কালি গুৱাহাটী গৈ আছোঁ তাইক লগ কৰিবৰ কাৰণে আৰু তাই মানে একদম বিধৰ ফৰমাইছ মানে কেক লাগে তাইক মাংস লাগে পিঠা লাগে সেয়া যোৱা যোগাৰ কৰি আছোঁ আজি পুৰা ব্যস্ত মানে মই সেইবোৰ বনাই থাকোঁতে মই আপোনালোকক দেখাই আছোঁ ফাৰ্ষ্টতে খোৱা বোৱা কৰি লওঁ তাৰ পৰা কামবিলাক ষ্টাৰ্ট কৰি দিম আৰু কাৰণ পিঠা বনাব লাগিব দুটাকৈ কেক বনাব লাগিব তাইক আকৌ নাৰিকলো লাগে মাছ লাগে মাংস লাগে এই ঢেৰ মানে বনাব আছে মোৰ কৰবা আৰম্ভ কৰোঁ কৰবা কি বনাম মই ভাবিয়ে পোৱা নাই মানে পিঠা বনাবৰ কাৰণে এইখিনি মই গুলিয়ে থৈ দিছোঁ মই পিঠাৰ ৰেচিপি আপোনালোকক পাছত কেতিয়াবা দিম বাৰু আজি মই কেৱল কেকৰ ৰেচিপি দিম পিঠা কেইখনমান পুৰিলোঁ এতিয়া কেকৰ কাৰণে কি লাগে সেইখিনি চাওঁ আহক কেক বনাবৰ কাৰণে আমাক বেছি একো বস্তুৰ প্ৰয়োজন নাই এইখিনি বস্তুৰ প্ৰয়োজন মই দেখাইছোঁ আপোনাক ফাৰ্ষ্টতে লাগিব ময়দাটোত লাগিবই ইয়াত মই লৈছোঁ হাফ কেজি কেকৰ কাৰণে 200 গ্ৰাম ময়দা এইটো মেজাৰিং কাপৰ 200 গ্ৰাম লৈছোঁ আৰু হাফ কাপ মই ইয়াতে লৈছোঁ মেজাৰিং কাপৰে চেনি গ্ৰাইণ্ড কৰি লৈছোঁ ইয়াতে আছে এইটো ভেনিলা এচেন মই কিমান পৰিমাণৰ দিম আপোনালোকক পাছত মই দেখাই দিম আৰু ইয়াত আছে বেকিং সোডা এইটো বেকিং পাউডাৰ আৰু দুটা আন্ডা আৰু ইয়াত আছে ৰিফাইন যদি আপোনালোকে ৰিফাইন ইউজ কৰিব ইচ্ছা নকৰে তেন্তে আপোনালোকে বাটাৰ ল'ব পাৰে বৰ্তমান মোৰ ওচৰত বাটাৰ নাই এনেই মই বাটাৰ ইউজ কৰোঁ এতিয়া সেইটো কাৰণে ৰিফাইন ইউজ কৰিম বাটাৰ খতম হৈ গ'ল আচলতে ময়দাখিনি এনেকৈ চালি ল'ব লাগে প্ৰথমে আৰু ইয়াতে এতিয়া দিম 1.5 স্পুন বেকিং পাউডাৰ চালি ল'ব আৰু হাফ স্পুন দিওঁ আৰু এটা পাত্ৰত চেনিখিনি চালি ল'ম গোটাখিনি আঁতৰাই দিম এটা পাত্ৰত মই ডিম দুটা ভাঙি ল'ম এতিয়া এই মেচিনটোৰে ডিমটো প্ৰথমতে ফেটি লওঁ এইয়া ডিমখিনি ফেটা হৈ গ'ল এতিয়া ইয়াতে চেনিখিনি অলপ মিক্স কৰি দিম আপোনালোকে বস্তুখিনি মিক্স কৰোঁতে চাব একে চাটতে গোটেইখিনি দি নিদিব অলপকৈ দি থাকিব তেতিয়া ভাল হয় এতিয়া ইয়াত দিম 1 কাপৰ জোখৰ ৰিফাইন তেল ডিম আৰু চেনি ফেটা হৈ গ'ল এতিয়া ময়দাখিনি অলপ কৰি দি দিওঁ এতিয়া ইয়াতে ময়দাখিনি অলপকৈ মিক্স কৰি দিম মন কৰিব যে ময়দাখিনি একে চাটতে নিদিব আৰু বহুত বেছি ফেটিব নালাগে এতিয়া মেচিনেৰে ফেটিব নালাগে হাতৰ পৰা জাষ্ট জেণ্টেলি এনেকৈ আমাৰ বেটাৰটো ৰেডি হৈ গ'ল কনচিষ্টেঞ্চিটো চাওক বস্তুটো এনেকুৱা হ'ব লাগে বহুত বেছি থিনো হ'ব নালাগে ঠিকো হ'ব নালাগে বাছ এনেকুৱা হ'লে হ'ল বেটাৰটো ৰেডি কৰিলোঁ এতিয়া অভেনটো আমি 10 পৰা 15 মিনিটমান প্ৰিহিট কৰি ৰাখি দিম অলৰেডি মই এটা কেক বনালোঁ ইয়াত সেইকাৰণে এনেকুৱা হৈ আছে এতিয়া ইয়াতে দিম ৰিফাইন তেল যাতে কেকটো লাগি নধৰে সেইটো কাৰণে দিম তেল দিয়াৰ পিছত আমি ইয়াতে দিম ময়দা এনেকৈ কৰি দিম যাতে লাগি নধৰক ছাইডকেইটা কেকৰ চাৰিওফালে বেটাৰটো দি দিম ইয়াৰ হাফ হ'লে হ'ব গোটেইখিনি দিব নালাগে কাৰণ ফুলি আহিবতো লাষ্টত এনেকৈ টেপ কৰি দিব 3-4বাৰমান যাতে ইয়াৰ বাবলবিলাক ওলাই যায় ফুটা হৈ নাথাকে ভিতৰত যাতে মোৰ টেবুলখন বৰবাদ এটা বেক 30 মিনিট 180 ডিগ্ৰী ওকে ষ্টাৰ্ট বহাই দিলোঁ কেক আধা ঘণ্টা ভিতৰত হৈ যাব কেক বেছি সময় ৰাখিব নালাগে আপোনালোকে কুকাৰতো বনাব পাৰে মোৰ ওচৰত অভেন আছিলে কাৰণে মই অভেনত বনালোঁ
কিন্তু যেতিয়া কুকাৰত বনায় একেবাৰে ল' ফ্লেমত কৰি ৰাখিব আপোনালোকে, একেবাৰে হিটটো বঢ়াই নিদিব আৰু মাজে মাজে চেক কৰি বাৰে বাৰে নাথাকিব। এইটো কেক হৈ গ'ল। আগতে আৰু এটা কেক বনালোঁ মই অলৰেডি। এতিয়া মই বনাম কাপ কেক কেইটামান। কাপ কেক কিন্তু একেই আৰু, মোৰ ওচৰত সৰু সৰু আছে এইকেইটা বনোৱা, এইকেইটাতে বনাই দিম আৰু মই দেখাই আছোঁ বাৰু। দহ মিনিটত হৈ যাব লাগে ন। কেকটো বহাই দিয়াৰ পিছত এতিয়া ক্ৰীমটো ফেটো। মোৰ ওচৰত আছে এইটো হুইপ ক্ৰীম। দোকানত যিটো পালোঁ সেইটোকে লৈ আহিলোঁ মই, আপোনালোকে যি পায় সেইটোকে আনিব পাৰে। এইখিনি ক্ৰীম লৈ ল'লোঁ। এতিয়া ফেটিব ষ্টাৰ্ট কৰোঁ। এতিয়া ক্ৰীমটো ফেটিব ষ্টাৰ্ট কৰোঁ। 1 নম্বৰত 5 মিনিট, তাৰপিছতে 2 নম্বৰত 4 মিনিট আৰু 3 নম্বৰত 3 মিনিট ঘূৰাম। আপোনালোকে চাই থাকক মই কেনেকৈ ঘূৰাম। আৰু এটা ডিৰেকশ্যনত ঘূৰাব আপোনালোকে, এনেকৈ উল্টা পুল্টাকৈ এনেকৈ নুঘূৰাব, এনেকৈ অকল এটা চাৰ্কলত ঘূৰাব। এইয়া ক্ৰীমখিনি ফেটা হৈ গ'ল, এনেকুৱা হৈছে। আৰু ক্ৰীমখিনি হ'ল আপোনালোকে কেনেকৈ চেক কৰিব গম পাইছেনে? আপোনালোকে পাত্ৰটো এনেকৈ উল্টা কৰি দিব। যদি লাগি ধৰিছে এনেকৈ, তেনে গম পাব মানে ক্ৰীমখিনি হৈ গ'ল আৰু ফেটিব নালাগে। আমাৰ কেক হৈ গ'ল, উলিয়াই দিওঁ এতিয়া। এইয়া চাওকচোন কি ধুনীয়া হৈছে। সিজিলে নাই এবাৰ এনেকৈ টেষ্ট কৰি চাব পাৰি, টুথপিক এটা লৈ পিনে এনেকৈ। যেতিয়া একো লাগি নাথাকে তেতিয়া চাব একেবাৰে সিজিছে, যদি লাগি থাকে সিজা নাই। এইকেইটা মোৰ কেইটামান কাপ কেক আৰু 2টা কেক ৰেডি হৈ গ'ল। এইটো অলপ ভাল লাগিছে, এইটো খাবলৈ এনেকৈ ৰাখি দিওঁ আৰু এইটো আইচিং কৰি দিম এতিয়া। এতিয়া আইচিং কৰিব ষ্টাৰ্ট কৰোঁ কেকটো। ফাৰ্ষ্টতে ইয়াত অলপ এনেকৈ 3টা কাটি ল'লোঁ, 3টা স্লাইচত মই। এইটো এটা তলত আছে। বাবল বাবল হৈ গ'ল, এইটো কেক ভাল নহ'ল বাৰু ইমান। এতিয়া ইয়াত ওপৰত চুগাৰ চিৰাপ দি দিম। চুগাৰ চিৰাপ ৰেডি কৰি ৰাখিছোঁ। এনেকৈ ওপৰত অলপ 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 দি দিম। এতিয়া ইয়াৰ ওপৰত আকৌ মই ক্ৰীম কম কমকৈ দিম। ভণ্টিক বেছি ক্ৰীম নালাগে বুলি কৈছে, যিহেতু মই তাইলৈ লৈ যাওঁ যেতিয়া। ইয়াৰ ওপৰত দি দিওঁ, সমানকৈ দিব লাগিব। আৰু ইয়াৰ ওপৰত অলপ চুগাৰ চিৰাপ। এইটোৱে কেক ৰেডি হৈ গ'ল। মই একদম জাহা তাহাকৈ বনালোঁ কেকটো, আৰু তাই একেবাৰে ক্ৰীম নালাগে বুলি কৈছে। তাই ক্ৰীম খাই বেয়া পায়, সেইটো কাৰণে মই ইয়াৰ ওপৰত ফুল চুল অলপ আঁকি দিম আৰু বাছ হৈ যাব আৰু। কেকটোত মই একেবাৰে ক্ৰীম চিম দিয়া নাই, একদম কম দিছোঁ। তাইক মোক ক্ৰীম নালাগে বুলি কৈছিলে, তাৰ কাৰণ ক্ৰীম খাই বহুত বেয়া পায়। তথাপিও মই আপোনালোকক দেখাবৰ কাৰণে অলপ দি দিলোঁ। এতিয়া বাকী কাপ কেককেইটা অলপ আইচিং কৰোঁ। মোৰ ওচৰত এইটো ফুড কালাৰ আছে। এইটো কালাৰ চুপাৰ ৰেড হয়। অলপ ক্ৰীম বাচি গৈছে, ইয়াতে মই দি দিম, কাৰণ মোৰ ক্ৰীম একদম কম হৈ গ'ল। 2 ড্ৰপ 3 ড্ৰপ মান। এইটো কি ধুনীয়া কালাৰ আহিছে দেখিছেনে? অলপ পিংকিছ, মানে অলপ পিচ কালাৰ টাইপৰ হ'ল। একদম পূৰা ৰেড বুলি ৰেডো নহয় এইটো। এতিয়া পাইপিং বেগত ভৰাই পিনে কাপ কেককেইটা দি দিওঁ। হেল্ল' গাইজ, আজি নেক্সট ডে হয়। ওলাইছোঁ এতিয়া যাবলৈ গুৱাহাটীলৈ। দেখিছেনে এইবোৰ টালি টোপোলা লৈ, আৰু তাই গোটেই এইবোৰ খোৱা বস্তুৱে আছে। মাহঁতে আগত গৈ আছে, লৈ আছে। মই ওলাওঁ এতিয়া তলা চলা মাৰি। বাকী আপোনালোকৰ পাছত লগ পাই আছোঁ। লাহেকৈ ওলাইছোঁ এতিয়া ঘৰৰ পৰা। দেৰিয়ে হ'ল, 10টামান বাজিব হ'ল ন। 9টাতে ওলোৱাৰ কথা আছিলে, 9টা 8টাতে যোৱাৰ কথা আছিলে। আমি মৰিগাঁও ছাইডে গৈ আছোঁ এতিয়া, মেইন হাইৱেদি যোৱা নাই। কাৰণ এইফালে গ'লে আমাৰ সুবিধা হ'ব কি, আমি ভণ্টিক এইফালে পিক আপ কৰি লৈ যাব পাৰিম। তাইক পানী খাই দি থাকে, সেইটো কাৰণে এইফালেদি আহিলোঁ। তো ভণ্টিক লৈ মেলি আহিলোঁ। মই নেদেখালোঁ বাৰু ট্ৰেইনিং চেণ্টাৰত। এইফালে আমাৰ পাছফালে ভণ্টি আছে, ভণ্টিৰ ফ্ৰেণ্ড ভণ্টি। এইফালে মা।
এতিয়া আমি ওলাই যাওঁ, তাই বজাৰ কৰিব, তাই বোলে খুৱাব আমাক আজি। চাওঁ কি কয়, খাই দিছে। আমি আহিছোঁ বৰ্তমান পেণ্টেলুনছলৈ। তাই কাপোৰ ল'ব ভণ্টিয়ে, মাৰ কাৰণে চুৱেটাৰ লৈ দিওঁ নেকি চাওঁ। ওলাইছোঁগৈ এতিয়া আমি পেণ্টেলুনৰ পৰা। ইমান গাল বস্তু কিনিলোঁ, ময়ো পালোঁ। ভণ্টিয়ে গিফ্ট দিলে মোক ট্ৰেক চুট এযোৰ। চবে যাওঁ, এতিয়া খাব যাওঁ। তাই ভোক লাগিছে, তাই ৰাতিপুৱা একো খাই অহা নাই। এফালে আমাৰ মিষ্টাৰে ক্ৰিকেট চোৱাত বিজি। আমি বৰ্তমান খাবলৈ আহিলোঁ, ভণ্টিয়ে খুৱাব বোলে আজি। পাইৰেটছ অফ গ্ৰিলত আহিছোঁ। মই ফাৰ্ষ্ট টাইম আহিছোঁ, ইয়াত আগতে অহা নাই, আজি ফাৰ্ষ্ট টাইম খাম। পানীপুৰি, গ্ৰিল, কি আছে ইয়াতে? চিকেন আছে চাগে। পানীপুৰি উঠি মেলি খাব লাগিব, লৈ আহিব লাগিব। মাৰ ভোক লাগিছে নহয়, মাৰটো আনি দিয়া। চুইট পটেটো ন? এতিয়া আহিলে চুইট কৰ্ণ ন? চাওঁ। এতিয়া আহিলে এইটো তুমি ফিছ হয় ন? আহি গ'ল ড্ৰিংক, ভাৰ্জিন মজিটো। मटन लैसो मैं बिरियानी बस ये खाऊँ। এইকেইটা সুইট আনিলোঁ খাবলৈ, গোলাপ জামুন 3টা আনিছোঁ সৰু সৰু। ঠিকছে খালোঁ, নমিটো বেছি খাবই নোৱাৰে, বেছি খাবই নোৱাৰে। মই নোৱাৰোঁ, মই ঠিকছে খাইছোঁ। খালোঁ গ'লোঁ, এতিয়া যাওঁ ইয়াৰ পৰা। আকৌ পাঞ্জাৱীৰ বা এজনী ঘৰত সোমাব আছে, তাৰ পৰা গৈ আছোঁ। মতি থৈ মেলি যাওঁ, দেৰি হ'ব, 4টামান বাজিলে। হেল্ল', এইখনে হৈছে পাইৰেটছ অফ গ্ৰিলছ। এইখন আপোনালোকৰ চিটি চেণ্টাৰ মলৰ 4 নম্বৰ ফ্ল'ৰত আছে। ভিডিঅ' কৰি থাকোঁতে দেৰি হৈ গৈছে, মোৰ তাতে এৰি থৈ গুচি গৈছে মোক। ৰ'বা, গৈ আছোঁগৈ বৰ্তমান আমি ঘৰলৈ। এতিয়া ৰখি আছোঁ, ট্ৰেইন আহিব চাগে। এই পাছফালে লাইট মাৰি দিছে। আৰু ভণ্টিক থৈ মেলি আহিলোঁ, তাহাঁতৰ তাত ৰেকৰ্ডিং চেকৰ্ডিং কৰিব নোৱাৰোঁ, সেইটো কাৰণে নকৰিলোঁ। তাইক থৈ মেলি এতিয়া গৈছোঁগৈ। বাকী তেনেকৈ আজি ভাগৰ লাগিছে, দিনটো এনেকৈ গুচি গ'ল আৰু। তো সেই গাইজ, ঘৰত আহি পালোহি। এতিয়া 10টা বাজিলে, বহুত বেছি ভাগৰ লাগিছে, কাৰণ মানে দিনটো ইটো সিটো ঘূৰি ফুৰাই হ'ল। আৰু পাঞ্জাবাৰীত সোমাই আহিলোঁ বাজনী ঘৰত, সেইটো কাৰণে আমাৰ দেৰি হ'ল, নহ'লে অলপ আগতে আহি পালোঁহেঁতেন। ভণ্টিক থৈ মেলি তেনেকৈ গুচি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'বিলাকৰ প্লিজ এটা লাইক দিব, কমেণ্ট দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, শুভৰাত্ৰি।